আজি আপোনালোকক দেখাবলৈ লৈছো ঘৰুৱাভাৱে মই কেনেদৰে ছালৰ যত্ন লওঁ। ইয়াত লৈছো 2 চামুচ বেচন, 1 চামুচ হালধি গুড়ি আৰু অলপমান কেঁচা গাখীৰ দি ভালদৰে মিক্স কৰি লৈছো। যদি আপোনালোকৰ ওচৰত কেঁচা হালধি থাকে আপোনালোকে কেঁচা হালধি ব্যৱহাৰ কৰিব। মোৰ ওচৰত নাছিল সেইবাবে মই শুকান গুড়ি হালধি লৈছো। কেঁচা হালধি আমাৰ ছালৰ বাবে অতি উপকাৰী। বেচন, হালধি আৰু কেঁচা গাখীৰ দি মুখ ভালদৰে চাফা কৰাৰ লগতে ই মুখৰ উজ্জ্বলতা বঢ়োৱাটো সহায় কৰে। আহক তেন্তে এতিয়া লগাই যাওঁ। এইবিলাক অংশত ভালদৰে মাসাজ কৰিব। যদি আপোনালোকৰ ব্লেক হেডছ বা হোৱাইট হেডছৰ প্ৰব্লেম আছে তেতিয়া বহুতখিনি ভাল হ'ব, মানে ওলাই আহে সেই ব্লেক হেডছ হোৱাইট হেডছ। এতিয়া এনেদৰে মালিচ কৰি কৰি মই ঠাণ্ডা পানীৰে মুখখন ধুই আহি আপোনালোকক দেখাম। অলপ হ'লেও আগৰ তুলনাত আপোনালোকে কিবা এটা হ'লেও পৰিৱৰ্তন দেখা পাব। একেদিনাইতো ইমান পৰিৱৰ্তন নহয়, কিন্তু যদি আমি সপ্তাহত এদিনকৈ হ'লেও এনেদৰে কৰোঁ আমাৰ ছালৰ উজ্জ্বলতা নিশ্চয় বাঢ়িব। এতিয়া দেখিছে ভালদৰে মুখ ধুই আহিলোঁ মই ঠাণ্ডা পানীৰে। অলপ হ'লেও কিবা পৰিৱৰ্তন দেখিছেনে বাৰু? এতিয়া মই ব্যৱহাৰ কৰিম লেকমি পিচ মিল্ক মইশ্চাৰাইজাৰ। মোৰ স্কিন কেয়াৰ আজিলৈ হৈ গৈছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।